এইখিনি হ'ল বিহু তাৰ মাজতো মানে আৰু এটা কিবা এটা ক'বলৈ মন গৈছে বৰষাই মই গামোচা বুলি আজি এই মেগাজিনখন দিওঁতে মনত পৰিলে গামোচা বুলি এখন পৃথিৱীত অভিনয় কৰিছিলোঁ বৰষাৰ দেউতাক আছিলোঁ মই ঘৰখনত বৰষা আৰু মই যেনিবা চৰিত্ৰ হিচাপে মানুহগৰাকী ঢুকাল গতিকে ছোৱালীজনী বৰষা বৰ চঞ্চল কাষতে ল'ৰা এটা থাকে মোৰ বৰ চিন্তা হৈ থাকে ই মানে বৰ গণ্ডগোলীয়া ল'ৰা মনত আমাৰ ধৰি থাকে যেতিয়া ঘৰৰ পৰা মই ওলাই যাওঁ জপনাখন চিন এটা দি থৈ যাওঁ ঘৰত কিবা গছৰ কাঠ থাকে নহ'লে জপনাখন দেখাকে এনেকুৱা কিবা এটা চিন দি থৈ যাওঁ তাই যাতে জপনাখন খুলি বাহিৰ ওলালে মই ঘূৰি আহি যাতে গম পাওঁ যে জপনা কোনোবাই থৈ দিছিল এনেকুৱা এদিন ওলাই গ'লো ঘৰকে আধা ৰাস্তাতে বৰষুণ বতৰটো বেয়া ছাতিটো নিবলৈ মই উভতি আহিলোঁ দেখিলোঁ জপনা দুফাল যেই জপনা দুফাল দেখে বাপৰত এইফালে দেখিছোঁ যিকি নহওক আৰু আজি সময় যথেষ্ট হৈ আহিছে